খামচিৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে এইখিনি বস্তু লগাব হাতত ভৰিত মুখত সকলোতে লগাব পাৰিব এয়া খামচি একেবাৰে নোহোৱা হৈ যাব যিহেতুকে যথেষ্টখিনি গৰম দিছে আৰু একেবাৰে খামচিৰ সমস্যা আহি পৰিছে প্ৰায় সংখ্যক মানুহৰে নহয়নে খামচি হ'লে আচলতে বহুখিনি অশান্তি পোৱা যায় একেবাৰে খজুৱতি লগতে দেখিবলৈও বেয়া দেখি খামচি হ'লে সেয়ে আজি আপোনালোকৰ লগত একেবাৰে ঘৰুৱা বস্তু কেইপদমান মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যদি আপোনালোকে এইখিনি এনেদৰে ব্যৱহাৰ কৰে আপোনালোকৰ যি খামচিৰ ফলত খজুৱতিৰ সমস্যা সেই খজুৱতিটো নোহোৱা হ'ব লগতে আপোনালোকৰ যি খামচি সেয়া খামচিও আপোনালোকৰ অতি সোনকালে নাইকিয়া হ'ব যিসকলৰ ইতিমধ্যে খামচি ওলাইছে আৰু যিসকলৰ ওলোৱা নাই তেওঁলোকেও এইখিনি বস্তু ব্যৱহাৰ কৰিব পাৰিব আৰু যথেষ্টখিনি সুফল পাব বা খামচিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব এয়া মই এইখিনি ব্যৱহাৰ কৰিছোঁ আৰু প্ৰত্যেকবাৰ গৰমতে আচলতে মই ব্যৱহাৰ কৰোঁ আৰু এনেও মাজে মাজে ব্যৱহাৰ কৰোঁ এই গোটেইখিনি বস্তুৱে আচলতে আমাৰ ছালৰ বাবে খুবেই উপকাৰী এয়া হাততো আপোনালোকে এনেদৰে লগাই দিব পাৰে হাত ভৰি সকলোতে লগাব পাৰে খুব ভাল এনেও আমি মাজে মাজে মহানিমৰ পাত সিজাই পেলাই সেই সিজোৱা পানীৰে গা ধুব লাগে তেতিয়া আমাৰ যি ছালৰ সমস্যা সেই সমস্যাও নাইকিয়া হয় বা ঘামচিৰ সমস্যা বা কাৰোবাৰ যদি সঘনাই কিবা কিবি এনেকুৱা ওলাই থাকে গুটি ওলাই বা এনেকুৱা খৰ টাইপৰ হয় সেইবোৰো বহুত উপকৃত কৰে এই মহানিমৰ পাতটোৱে আৰু ইয়াতে যি দুপদ বস্তু ব্যৱহাৰ কৰিছোঁ সেইখিনি বস্তু স্কিনৰ বাবে খুবেই উপকাৰী আপোনালোকক মই কি বস্তু ব্যৱহাৰ কৰিছোঁ শেষত মই দেখুৱাম আৰু বহুত বেছি গৰম পৰিছে কৈছোঁৱে আচলতে সকলো ফালে একে সমান পৰিমাণে বৰষুণ এজাকৰ খুব প্ৰয়োজন হৈছে নাজানো কেতিয়া বৰষুণ আহিব গছ গছনিবোৰ একেবাৰে শুকাই গৈছে মানে পানীৰ খুব প্ৰয়োজন হৈছে বৰষুণ এজাকৰ এনেদৰে আপোনালোকে লগাব বস্তুখিনি আৰু সুফল পোৱাটো আপোনালোকে নিশ্চিত মোক জনাব আৰু খামচিৰ সমস্যাৰ সন্মুখীন আপোনালোকো হৈছে নেকি সেয়াও জনাবচোন এইখিনি বস্তু এনেদৰে ব্যৱহাৰ কৰিব আপোনালোকে গতিকে আপোনালোকেও এনেদৰে লগাব স্কিনখনৰ চুলিখিনি যত্ন লোৱাটো খুবেই প্ৰয়োজন এনেকুৱা আচলতে গৰমত কাৰণ যিহেতুকে স্কিনখন বা চুলিখিনি আমাৰ খুবেই প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ বস্তু গতিকে আচলতে সময় আহি পৰিছে যত্ন লোৱাৰ এইখিনি আপোনালোকে এনেদৰে লগাব আৰু মোক জনাব নাপাহৰিব আৰু পানী বেছিকৈ খাব গৰমত পানীয়ে আমাৰ স্কিনখন আৰু চুলিখিনি হাইড্ৰেট ৰাখে প্ৰতিটো ভিডিঅ'তে মই কৈছোঁ স্কিন ৰিলেটেড আৰু হেয়াৰ ৰিলেটেড আচলতে এইবোৰ বস্তু মই ব্যৱহাৰ কৰি সুফল পাইহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এনে যিকোনো এটা বস্তু কেতিয়াও শ্বেয়াৰ নকৰোঁ যিহেতুকে চুলিখিনি আৰু স্কিনখন সকলোৰে বাবে সমানে গুৰুত্বপূৰ্ণ প্ৰয়োজন আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখতে মই লগাইছোঁ এনেদৰে মাথো মোক আপোনালোকে জনাব কেনেকুৱা পালে কিয়নো মোৰ ভিডিঅ' এটা চাই আপোনালোকে উপকৃত হোৱা বুলি গম পালে মোৰ খুবেই ভাল লাগে সেইবাবে আচলতে মই অনুপ্ৰেৰণা পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ সকলো ভালে থাকক সেয়াই বিচাৰোঁ নিজৰ যত্ন ল'ব যিহেতুকে যথেষ্ট গৰমৰ কথাটো বাৰে বাৰে আচলতে আহি থাকে দিনটোত কিমানবাৰ যে ইমান গৰম বুলি কোৱা যায় আচলতে হিচাপে নোহোৱা হয় এয়া আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টি আশা কৰোঁ আপোনালোক বহুতেই উপকৃত হ'ব এই ভিডিঅ'টিৰ পৰা আৰু ঘামচিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব সেয়াই বিচাৰোঁ আৰু আপোনালোকৰ কৈছোঁৱে যি খজুৱতি বা ডাকি যায় গৰমত কিছুমানৰ চেন পিন্ধাৰ ফলত তেতিয়াও আপোনালোকে এই বস্তুখিনি লগাব পাৰে তেতিয়াও সুফল পাব আজিলৈ ইমানতে এৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পাম সকলো ভালে থাকক যদি মোৰ পেজটি এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল' কৰিব ইউটিউবত আপোনালোকে বিশেষকৈ কাটিং চিলাই ভিডিঅ'সমূহ পাব চেনেলটি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ চাব তাতো অকণমান মৰম দিবচোন আপোনালোকে এয়া হৈ গ'ল এৰিছোঁ আজিলৈ ভিডিঅ'টি সকলো ভালে থাকক পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পাম আৰু এনেদৰে আপোনালোকে এইখিনি বস্তু ব্যৱহাৰ কৰি খামচিৰ পৰা মুক্ত হওক লগতে বিভিন্ন ছালৰ খজুৱতি বেমাৰৰ পৰাও পৰিত্ৰাণ পাওক খামচিৰ পৰা পৰিত্ৰাণ পাব পৰা বস্তুকেইপদ আপোনালোকক দেখুৱাবলৈ লৈছোঁ যিহেতুকে যথেষ্ট গৰম পৰিছে আৰু গৰম মানে খামচি বহুতৰে বহুত সৰু সৰু ঘামচি ওলায় আৰু সেইবোৰ খজুৱায় বৰ অশান্তি হয় আৰু দেখিবলৈও বৰ বেয়া লাগে ডিঙিত যেতিয়া বহুত ঘামচি ওলায় বা হাতত ওলায় কিছুমানৰ মুখতো ওলায় পিঠিতো ওলায় ঘামচি হ'লে বহুত অশান্তি পোৱা যায় হোৱাসকলেহে গম পায় আচলতে বহুত খজুৱাই আৰু দেখিবলৈ বেয়া লাগে গতিকে আজি আপোনালোকক মই এনেকুৱা ধৰণৰ কেইবিধমান বস্তুৰ ব্যৱহাৰ দেখুৱাম যিখিনি নেকি সহজতে আপোনালোকে ঘৰৰ ওচৰতে পাব বা ঘৰতো পাব
গতিকে সেই বস্তুখিনি ব্যৱহাৰ কৰি আপোনালোকে এই ঘামচিৰ পৰা একেবাৰে পৰিত্ৰাণ পাব পাৰে আৰু যিসকলৰ ঘামচি হৈছে তেওঁলোকৰ অতি সোনকালে ঘামচি নাইকিয়া হ'ব আৰু যি খজুৱা সমস্যা সেই খজুৱতিও নোহোৱা হ'ব আৰু যিসকলৰ ঘামচি ওলোৱা নাই এতিয়ালৈ তেওঁলোকেও এই বস্তুখিনি ব্যৱহাৰ কৰিব পাৰে তেতিয়া ঘামচি নোলায় আৰু ছালৰ বাবে গোটেইখিনি বস্তুৱে আচলতে খুবেই প্ৰয়োজনীয় দৰকাৰী আৰু উপকাৰী এতিয়া বস্তুখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ নিশ্চয় গমেই পাইছে এয়া হৈছে মহানিম পাত এয়া চাওক মহানিম পাত লৈছোঁ মই এইখিনি ধুই আনিছোঁ ধুনীয়াকৈ আৰু লগতে এয়া হৈছে এল'ভেৰা জেল যদি আপোনালোকৰ ঘৰুৱা এল'ভেৰা আছে তেন্তে সেই হ'লেও হ'ব তাৰ পৰাও ব্যৱহাৰ কৰিব পাৰিব বেছি ভাল আৰু বেলেগ এইটো পতঞ্জলিৰ হয় আপোনালোকে বেলেগ ব্ৰেণ্ডৰো ল'ব পাৰে আৰু এইটো হৈছে নেমু টেঙাটো খুবেই ভাল ঘামচিৰ বাবে বিশেষকৈ আমি যেতিয়া নেমু টেঙাৰ চৰ্বত বনাই পেলাই খাওঁ আৰু তাৰপিছত যিখিনি ৰৈ যায় সেইখিনিও আমি ধুনীয়াকৈ গাত ঘঁহি দিব পাৰোঁ ঘামচি ওলোৱা ঠাইত তেতিয়াও যথেষ্টখিনি সুফল পোৱা যায় এনে পেলাই দিয়াতকৈ এইখিনি হৈছে এয়া নেমু টেঙা আৰু মই আপোনালোকক নেমু টেঙাৰ আচাৰৰ ভিডিঅ' এটিও দিম অতি সোনকালে যেতিয়া আমি নেমু টেঙাটো চেপি পেলাই চৰ্বত খাওঁ আৰু বাকী ৰৈ যোৱা অংশখিনি আমি আচাৰ বনাই ধুনীয়াকৈ থ'ব পাৰোঁ মই দেখুৱাম আপোনালোকক এতিয়া মই কি কৰিম প্ৰথমতে এই নিমপাতখিনি পিচি ল'ম আপোনালোকে পটাটো পিচিব পাৰে মিক্সিটো পিচিব পাৰে পিচি পেলাই আপোনালোকক পিছৰ ষ্টেপটো মই দেখুৱাই আছোঁ এয়া মোৰ নিমপাতখিনি পিচি লোৱা হৈ গ'ল মই আজি পটাতে পিচিছোঁ মিক্সিত পিচা নাই ইয়াতে মই এতিয়া এল'ভেৰা জেল ব্যৱহাৰ কৰিম আপোনালোকে যিমান প্ৰয়োজন সেই অনুপাতে ল'ব পাৰে ইয়াতে অকণমান লাগি গৈছিলে গতিকে দি দিছোঁ ইমানখিনি ব্যৱহাৰ কৰিছোঁ তাৰপিছত আমি নেমু টেঙা ইয়াতে চেপি দিম মহৌষধ বুলি ক'ব লাগিব আচলতে এই বস্তুকেইপদ ঘামচিৰ বাবে গুটিখিনি আঁতৰাই দিছোঁ মই এয়া আপোনালোকে লগাবচোন আৰু ঘামচি হৈছেনে জনাব বা ঘামচি নহ'লেও এনে যদি খজুৱাই বা ডকাৰ নিচিনা হয় গৰমতে বা বহুতৰে চেন পিন্ধাৰ ফলত ডাকে তেতিয়াও আপোনালোকে এনেদৰে লগালে সুফল পাব বহুখিনি আৰাম হ'ব আৰু সেই খজুৱা সমস্যাটো নোহোৱা হ'ব এয়া এনেদৰে মই চেপি দিছোঁ নেমু টেঙাখিনি হৈ যাব এতিয়া মই এইখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰিম তাৰপিছত মই আপোনালোকক ধুনীয়াকৈ লগাই দেখুৱাম এইখিনি মোৰ হৈ গ'ল বলক